বহুত ভক্তি থাকোতে কিয় আমি ন্যায় প্রাপ্তির পৰা বঞ্চিত হব লগা হৈছে? কৌরবে আমাক যি শাস্তি প্রদান কৰিছে তাৰ প্ৰতিশোধ ল'বলৈ নাপালে অৰ্জুনৰ বাহুবল ওর চলে যাব। অমান্য কৰা হেতু মহাপাপ বুলিহে ইমান দুখ কষ্ট সহ্য কৰি আছো দাদা। সরি তোমালোকে তাকেই কৰিছা, তেন্তে কিয় বাৰে বাৰে দাদাৰ সন্মুখত কত বাক্য কৰিছা উচ্চাৰণ? কিয় দিছা মনত কষ্ট? কষ্ট কষ্ট তো মোরে একোৱেই হোৱা নাই ভাইহঁত, মাথো তোমালোকৰ কষ্ট দেখিহে মনত মোরে লাগিছে বিষাদে, অন্তৰত দিছে দাবানলে জ্বলিছে অহৰ্নিশে। এই মুহূৰ্ততে যেন গৈ দুৰ্যোধনৰ পৰা নিজৰ প্ৰাপ্য অৰিমাদাই তোমালোকৰ সহযোগতে সেয়াও সম্পূৰ্ণ হৈ উঠিব। কিন্তু ভাইহঁত, সত্যভ্ৰষ্টৰ কলংক গুচাম কেনেকৈ? সেয়ে আমি সকলোৱে ধৈৰ্যৰে বিপদৰ সন্মুখীন হ'ব লাগিব। তোমালোকে যোৱা অৰণ্যৰ পৰা ফল মূল সংগ্ৰহ কৰাগৈ।
নকুল আৰু সহদেৱ দাদা আমিও যাওঁ খন্তেককে বিশ্ৰামৰ হেতু বলো দাদা